নমস্কাৰ, মই জয়ন্ত কুমাৰ কলিতা। হাঁহি আমাৰ মনৰ দাপোন। মনৰ ভিতৰৰ পৰা উদয় হোৱা হাঁহিটোৱে হৈছে আমাৰ প্ৰকৃততে আমাৰ সঁচা হাঁহি বুলি কোৱা হয়। হাঁহি অবিহনে আমাৰ এটা সুস্থ জীৱন অসম্ভৱ। প্ৰায় ক্ষেত্ৰত আমি দেখা পাওঁ যে আমি কাৰোবাৰ কিবা এটা অস্বাভাৱিক দেখিলে আমি হাঁহোঁ। যেনে ধৰক এজন মানুহৰ বাটেৰে গৈ আছে, হঠাতে পিছলি পৰিলে, তেতিয়া আমি হাঁহোঁ। অস্বাভাৱিক কিবা এটা হ'লে বা এগৰাকী ওখ মহিলাক আমি এজন চাপৰ মানুহৰ লগত যোৱা দেখিলে, কোনোবাই বাইকৰ পৰা পৰিছে, তেতিয়া আমি হাঁহোঁ। নানান ক্ষেত্ৰত আমি হাঁহোঁ। আৰু বহুত ক্ষেত্ৰত আমাৰ কি হয় যে এই যিটো হাঁহি হয়, প্ৰকৃত হাঁহি আমি নাপাওঁ। কিন্তু হাঁহিটো আমি যদি চাবলৈ যাওঁ, হাঁহিব পৰা মানুহবিলাক সদায় জনপ্ৰিয় হয় যদিহে ভাল ক্ষেত্ৰত হাঁহে। লক্ষীনাথ বেজবৰুৱাদেৱে কৈছিল, যি হাঁহিব নাজানে সি হয় দেৱতা নতুবা চৈতান। মোৰ বিষয়ে সেইটো নহয়। মোৰ কথাটো হৈছে যে আমি জীৱনত সফল হ'বৰ কাৰণে আমি হাঁহিব পাৰিব লাগিব। তো হাঁহি আমাৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট উপকাৰী হয়। ই এক শাৰীৰিক কাৰ্য। তো আমি হাঁহিলে কি কি উপকাৰনো হয়, মই সেই বিষয়ে আপোনাক ক'ব বিচাৰিছোঁ। প্ৰথমতে, হাঁহিয়ে আমাৰ সৌন্দৰ্য বৃদ্ধি কৰে। সকলোৱে হাঁহিবৰ কাৰণে চেষ্টা কৰক। বয়সৰ কোনো কথা নাই, যিমানে হাঁহিব সিমানে ধুনীয়া হ'ব পাৰিব। দ্বিতীয়তে, আমি হাঁহিব পৰা মানুহসকল বা যিসকল মানুহে হাঁহিব পাৰে, তো তেখেতসকলে যিকোনো কামতে সকলো বেলেগতকৈ আগত তেওঁলোকে সফল হ'ব পাৰে। গতিকে হাঁহিয়ে সফল হোৱাত সহায় কৰে। ইয়াৰ পিছত হৈছে কি, হাঁহিয়ে আত্মবিশ্বাস বঢ়ায়। যিকোনো কামত যদি আমি মুখত হাঁহিটো থাকে, আমাৰ আত্মবিশ্বাস বৃদ্ধি হয়। আৰু সেয়েহে আত্মবিশ্বাস বৃদ্ধি হ'বৰ কাৰণে আপোনালোকে হাঁহক। মানসিক উৎসাহ বৃদ্ধিৰ কাৰণেও হাঁহি যথেষ্টখিনি প্ৰয়োজন। তো আমাৰ বহুত ক্ষেত্ৰত আমি উৎসাহ উদ্দীপনাবিলাক কমি যায়। তো মুখত যিসকল ব্যক্তিৰ হাঁহি থাকে, তো তেখেতসকলৰ মানসিক উৎসাহ কেতিয়াও হ্ৰাস নাপায়, ই সদায় বৃদ্ধি হয়। আৰু হাঁহিয়ে আমাক মানসিক চাপৰ পৰা মুক্তি দিয়ে। আপোনালোকে সদায় হাঁহিবৰ কাৰণে চেষ্টা কৰক, কাৰণ আমাৰ বৰ্তমান জীৱন যথেষ্টখিনি এনেকুৱা হৈছে যে আমি সুখী নহয়, সফল নহয় বা বিভিন্ন ক্ষেত্ৰত। তো মানসিক চাপবিলাক আমাৰ আগুৰি ধৰিছে। হাঁহিবৰ কাৰণে চেষ্টা কৰক। আৰু নৈতিক সদায় যদি আপুনি ৰেগুলাৰ হাঁহিব পাৰে, তো এতিয়া আপোনাৰ মানসিক চাপ দূৰ হ'ব। হাঁহিব পৰা মানুহবিলাকৰ খংটো প্ৰায় নাথাকে, খং কমি যায়। বহুত ক্ষেত্ৰত আমি দেখা পাওঁ যে মানুহে নিজৰ খংটো কমাৰ কাৰণে হাতত বিভিন্ন ধৰণৰ আঙুঠি পিন্ধে। তো এইবিলাক ভুল কথা হয়। তো হাঁহিবৰ কাৰণে চেষ্টা কৰক, বেলেগক হহুৱাবৰ কাৰণেও চেষ্টা কৰক। আপোনাৰ খং দেখিব একেবাৰে নাথাকিব। হাঁহিয়ে যিকোনো কামত কষ্টটো আমাক লাঘৱ কৰে। আৰু যদি হাঁহি থাকিব পাৰে আপুনি, তেতিয়াহ'লে আপোনাৰ বয়সৰ চাপ নপৰে। গতিকে যদি দীৰ্ঘদিনীয়া এটা জীৱন বিচাৰে, তেতিয়াহ'লে হাঁহিবৰ কাৰণে চেষ্টা কৰক, কাৰণ হাঁহিয়ে আমাৰ আয়ুস বঢ়ায়। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে, আমাৰ মুখত যদি হাঁহি থাকে, তেতিয়া আমাৰ সম্পৰ্কবিলাক মধুৰ হয়। আমাৰ আত্মীয় স্বজনৰ লগত, আমাৰ প্ৰত্যেকৰ লগতে আমাৰ সম্পৰ্কবিলাক আমাৰ ভালে থাকে। আৰু হাঁহি থকা মানুহ এজনক সকলোৱে ওচৰত বিচাৰে। বিভিন্নজন ব্যক্তিক আমি অভিনন্দন জনোৱাৰ সময়তো বহুত মানুহৰ মুখত আমি হাঁহি দেখা নাপাওঁ। তো হাঁহি এটা এনেকুৱা উপহাৰ হ'ব পাৰে কাৰোবাক অভিনন্দন জনাবলৈ। টকাৰে কিনিব নোৱাৰা সম্পদো আমি হাঁহিৰে আয়ত্ব কৰিব পাৰোঁ। সেয়েহে হাঁহি যথেষ্টখিনি প্ৰয়োজন। হাঁহিমুখৰ মানুহক সকলোৱে মানুহ সহজতে ভৰসা কৰে। আৰু প্লাছ আপোনাৰ চাওক যে আজি বৰ্তমান যিমানবিলাক মানুহ সফল হৈছে জীৱনত, প্ৰত্যেকৰে মুখত হাঁহি আছে। যদি আপুনি 10খন দোকান একেলগত দেখিছে, তাৰ ভিতৰত সেইখন দোকানতহে মানুহ বেছিকৈ যায় যিজন দোকানৰ বা দোকানীৰ মুখত হাঁহি আছে বা তেওঁৰ কৰ্মচাৰীসকলৰ মুখত হাঁহি আছে। সেয়ে যদি জীৱনত সফল হ'ব বিচাৰিছে, হাঁহি যাওক, সদায় হাঁহি থাকক, সুখত থাকক। আপোনালোকৰ এটা সুন্দৰ জীৱন মই কামনা কৰিলোঁ। ধন্যবাদ।